নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজিৰ ৰেচিপি হ'ল চিলি চিকেন। তাৰ কাৰণে লাগিব ব্ৰইলাৰ মাংস 1 কেজি, কণী 2টা, পিঁয়াজ 5টা মিডিয়াম চাইজৰ, কেঁচা জলকীয়া যোনে যিমান খায় পৰিমাণ অনুযায়ী, আদা নহৰু বটা 2 চামুচ আগতে 2 চামুচ পিছত, জিৰা গুড়া, ধনিয়া গুড়া, ৰেড চিলি পাউডাৰ, কেপচিকাম 3টা, ভিনেগাৰ, সয়া চচ, টমেটো চচ আৰু কৰ্ণফ্লাৱাৰ পাউডাৰ লাগিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মাংসখিনি আমি ভালকৈ ধুই তাত জিৰা গুড়া, জলকীয়াৰ গুড়া, ধনিয়াৰ গুড়া আৰু গৰম মছলা সানি ফ্ৰিজত 2 ঘণ্টামান মেৰিনেট কৰি ৰাখি থলোঁ। তাৰপিছত আমি ফ্ৰিজৰ পৰা আনি তাত 3 চামুচ কৰ্ণফ্লাৱাৰ পাউডাৰ, দুটা কণী ভাঙি তাৰ মাজৰ অংশ, দু চামুচ ময়দা দিলোঁ আৰু 2 চামুচ ভিনেগাৰ দিলোঁ। এতিয়া গোটেইখিনি উপকৰণ ভালকৈ সানি আকৌ আমি 20 মিনিটমানৰ কাৰণে ঢাকি পেলাই থৈ দিলোঁ। ইয়াত আমি নহৰু বটা 2 চামুচো দিছোঁ। বিশ মিনিটমানৰ পিছত আমি কেৰাহীত তেল দি এপিচকৈ মাংসৰ টুকুৰাকেইটা ডিপ ফ্ৰাই কৰিবলৈ আৰম্ভ কৰিলোঁ। অকণমান ৰঙা হোৱালৈকে মাংসখিনি আমি ভাজি ল'ম। তাৰ পাছত কেৰাহীত সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ দিলোঁ, দুটা শুকান জলকীয়া দিলোঁ আৰু ডাঙৰকৈ কাটি থোৱা পিঁয়াজখিনি দিলোঁ, কেপচিকামখিনি দিলোঁ আৰু এটা বাটিত মই মিলাই লৈছিলোঁ 2 চামুচ টমেটো চচ, 3 চামুচ ভিনেগাৰ, সয়া চচ 3 চামুচ ভালকৈ মিক্স কৰি লৈছোঁ আৰু অলপ ভিনেগাৰ অলপ বেলেগে ৰখা পিঁয়াজত ঢালি থৈ দিছিলোঁ। তাৰপাছত আমি পানীত মিহলাই লোৱা মছলাখিনি চব্জিখিনিত ঢালি দিলোঁ। এটা বাটিত মই চিকেন মছলা 2 চামুচ, ৰেড চিলি পাউডাৰ 1 চামুচ আৰু জিৰা গুড়া 1 চামুচ আৰু হালধি পানী মিলাই সানি থৈছিলোঁ, সেইখিনিয়ে ঢালি দিছিলোঁ চব্জিখিনি। ভালকৈ লৰাই দিলোঁ। বাকী থকা পিঁয়াজখিনিও আমি দি দিলোঁ। এতিয়া মিলাই ৰখা টমেটো চচ, সয়া চচ আৰু ভিনেগাৰখিনি ঢালি দিলোঁ। নিমখ দিলোঁ পৰিমাণ অনুযায়ী আৰু 1 কাপ পানী ঢালি দিলোঁ।
আৰু ভাজি ৰখা চিকেনখিনি দি দিলোঁ। এতিয়া মিক্স কৰি থোৱা কৰ্ণফ্লাৱাৰ পাউডাৰখিনি দি দিলোঁ। 20 মিনিটমান ভালকৈ উতলিবলৈ দিয়াৰ পাছত আমাৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। আপোনালোকেও বনাবচোন, খুবেই টেষ্টি হয় খাবলৈ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।